গাইজ ওয়েলকাম টু মাই চেনেল কম্পালমেণ্টেল বয়। তো আজি আপোনালোকৰ ওচৰত মানে আপোনালোকৰ আগত লৈ আহিছোঁ এখন চাইকেল। আৰু আপোনালোকে চাইকেলখন দেখক, এইখন বঢ়িয়াকৈ চলি আছে। আপোনালোকে গমেই পায় চাইকেলখন মোৰ বৰ্তমান চলি আছে। তো এই চাইকেলখনত আজি আপোনালোকক এটা এক্সপেৰিমেণ্ট কৰিম যে এই চাইকেলখনে পাহাৰৰ ওপৰৰ পৰা পেলাই দিলে কি হ'ব। আৰু এইখন হ'ল মোৰ হিৰৰ চাইকেল। তো আজি এইটো এক্সপেৰিমেণ্ট কৰি দেখুৱাম কেনেকুৱা হ'ব, ভালে থাকিব চলাব পাৰিম নে নোৱাৰিম। তো আজি আপোনালোকক এইটো এক্সপেৰিমেণ্ট কৰি দেখুৱাম। আজি ছানডে ধামাকা, কাৰণ মোৰ কম্পালমেণ্টেল বয় চেনেলটোত আজিৰ পৰা আপোনালোকে ছানডে এক্সপেৰিমেণ্ট ভিডিঅ' পাব। তো লেটছ গো গাইজ। মাথো কৰি আছোঁ আপোনালোকৰ আপোনালোকৰ কাৰণে কৰি আছোঁ এইটো ভিডিঅ'। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে দেখা পাই আছে মই কাণ্ডত লৈ চাইকেলখন কেনেকৈ ঘূৰি আছোঁ, বহুত ৰিস্কি হয়। তো লেটছ গো গাইজ। তই জীৱন ধৰ তো গাইজ মাথো আপোনালোকৰ কাৰণে কৰি আছোঁ। ফাইনেলি আহি পালোঁ গাইজ। তো গাইজ ছাৰপ্ৰাইজ। তো বৰ্তমান আমি আহি পালোঁ মেইন উদ্দেশ্য মানে লক্ষ্যত য'ত আহিব খুজিছিলোঁ তাতে আহি পালোঁ। তো এতিয়া আপোনালোকে চাব পাৰে কিমান তলত আছে, প্ৰায় 100 ফুটমান হ'ব তলত, মানে কিমান 100 মিটাৰ 200 মিটাৰমান হ'ব। তো মই এতিয়া আপোনালোকৰ সন্মুখত লাইভ আপোনালোকৰ সন্মুখত মই তলত পেলাই দিম। তলতো কেমেৰা আছে, তো আপোনালোকক যেনেকৈ নহওক কিয় কেপচাৰ কৰিব চেষ্টা কৰিম। তো গাইজ প্ৰথমতে মোক বেয়াও লাগি আছে, কাৰণ এইখন চাইকেলেদি মই 9-10 পঢ়িলোঁ, কলেজতো গ'লোঁ সেই আৰু। তথাপিও আপোনালোকৰ কাৰণে আজি এনেকুৱা কৰিব ওলাইছোঁ, কাৰণ আপোনালোকৰ মোক ছাপৰ্ট লাগে। আৰু ছাপৰ্টৰ অবিহনে কোনো মানুহে আগবাঢ়িব নোৱাৰে। মই এইটো আগতে কৈছোঁ, আজি যিমান মানুহ হৈছোঁ আমি বহুত মানুহ হৈছোঁ। তো বেছি কথা নকওঁ। তো আজি আপোনালোকে দেখা পাই আছে এইখন BSR চাইকেল। তো এই চাইকেলখনকে আজি পেলাই দিম তলত। তো কি হয় আপোনালোকৰ পিছত দেখা পাব। তো লেটছ গো গাইজ। বুজি তো হৰিবল চতৰু জবাক চিন্তা হৰিবল ৰেকৰ্ড কৰছা হঠাৰে কৰছা ৰেকৰ্ড হৈছে চতৰু জবাক চিন্তা
আমি বৰ্তমান চাইকেলখন আমি পেলাই দিলোঁ তো তলত কি হৈ আছে চাওক আপোনালোকৰ পুৰা ৰিয়েকশ্যন চাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই জলদি ছাবস্ক্ৰাইব কৰক আৰু আপোনালোকে দেখাবলৈ চেষ্টা কৰিম চাইকেলখনৰ অৱস্থা কি হৈছে চাওক আহক কম্পাৰ জলদি তো সো গাইস বৰ্তমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মোৰ চাইকেলখনৰ অৱস্থা কি হৈছে তো লেটস গো আহক চাইকেলখন চাওঁ আপনি নামি যা ও বেশি ভিউ আইব আহক তো গাইস ওচৰ দেখছেন আপোনালোকে দেখা পাই আছে চাইকেলখনৰ অৱস্থা কি হৈছে হেন্ডেলডালৰ অৱস্থা তো হেন্ডেলডালৰ অৱস্থা কি হৈছে আপোনালোকে চাব পাৰে হেন্ডেলডাল ভাঙি চিঙি হে কৈ গৈছে তো দে আর এইটোৱে বিএসএফৰ এইটো একেবাৰে এইটোও ভাঙছে ভাঙি চিঙি গো দিলে বেয়া হ'ব চিঙি পৰা মাইয়া ভাঙি গৈছে এইটোও বেন লাগিছে ওচৰত দেখছেন সো গাইস 200 মিটাৰ ওপৰৰ পৰা পেলাই দিয়াৰ পিছত চাইকেলখনৰ অৱস্থা এয়া হ'ল যে মোৰ হেন্ডেলডাল গ'ল হেন্ডেলডাল একদম বাৰে গেল ভাঙি চিঙি গেল তাৰপিছত ইটো অলপ ভাঙিছে আৰু বাকী বৰ্তমানলৈকে ঠিকই আছে চাওক আপোনালোকে টায়াৰ টিপ এইবাৰ আগৰ চাকা পিছৰ চাকা চব একে আছে অকল এই ব্ৰেকডাল ছিঙিছে তাৰপিছত হেন্ডেলডাল গিছে তাৰপিছত এইডাল গিছে তো এয়াই আৰু তো আপোনালোকে এনেকুৱা ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক প্ৰত্যেক চানডে মই এনেকুৱা এক্সপেৰিমেণ্ট ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিবলৈ চেষ্টা কৰিম তো গাইছ আজি এইখিনিতে সমাপ্ত কৰিছোঁ